আজি আৰু নতুনকৈ ব্লগ ষ্টাৰ্ট কৰি আছোঁ। আজি আমি এইটো ছিজনৰ প্ৰথমখন বিয়া খাব গৈ আছোঁ, য'ত য'ত এইফালে মা পূৰা পিংকি হৈ ওলাইছে, এইফালে মই পূৰা হালধীয়া বাওধান খাব যোৱাৰ য়েল্ল' হৈ ওলাইছোঁ। চ' এতিয়া গৈ থাকোঁ আৰু দেখুৱাই আছোঁ, অলপ পিছত দেখুৱাই আছোঁ কাৰণ আমাৰ বহুত দেৰি হৈছে। থেংক ইউ। ফুল লৈ আহিছে কিন্তু মই এতিয়া ক'ত মাৰিম। ফাইনেলি মোক মানে ফুল আনি ছাৰপ্ৰাইজ কৰিলে, বাট এতিয়া মোৰ তাত ক্লিপ নাই লগাবৰ কাৰণে। চ' চাই লওঁ এইটো মই চাগে বিয়াৰ দিনাখনে লগাম আৰু চাই লওঁ। এতিয়া এইফালে মা পূৰা পিংক পিন্ধি ওলাইছে। মা হাই কৈ দিয়ক। এইফালে ই নাযায় কাৰণ ইয়াৰ কাম আছে, তাৰ ক্লিনিক আছে, পেচেণ্ট আছে, চ' সি নাযায়, অকল মা আৰু মই যাম। চ' গৈ থাকোঁ আৰু ইমানে দৌৰা দৌৰি, মায়ে বোলে মোৰে চোচা নাই, মাৰ এতিয়া মনত পৰি আধা ৰাস্তাতে মায়ে ফোন কিনিবৰ কাৰণে সোমাইছে, দেখিছেনে? মানে কি হ'ল, ইমানেই দৌৰা দৌৰি লাগিছে আমাৰ কাৰণ তাৰ পেচেণ্ট আহি ৰখি আছে। চ' আমি জল্দি জল্দি ওলাইছোঁ, বাট মায়ে মোৰ চোৰ নপনীয়াকৈ মানে ৰেডি হৈ গৈছে। আহি পেলাই মানে ই মোক ফুল আনি দিলে দেই। ক'ত গ'লো ফুলকেইটা? অঁ সেইফালে ফুলকেইটা। ত' ই মানে মোক ফুল আনি দিছে, তাকো ছাৰপ্ৰাইজ কৰিছে, মোক কৈ পেলাইও অনা নাই। তাৰপিছত এতিয়া মই ফুলটো লগাই ল'লোঁ যেনিবা। এইটো ই ক'লে মাকো এটা লগাই দিবা, তেতিয়াই মায়ে কৈছে মই বোলে মোৰে ফণী হোৱা নাই। ত' এতিয়া ফণী কিনিব সোমাইছোঁ, চাই থাকক বেয়া হাংগামা হৈছে মানে। এতিয়া মোৰ ফণী আছে দেই, মই দেখুৱাই আছোঁ এইটো। চ' চাই থাকক আৰু ব্লগ দেখুৱাই থাকিম। জোৰোণ আজি জোৰোণ দেই, চৰি মই বিয়া বুলি কৈ আছোঁ ন, মানে দৌৰা দৌৰিতে কি কৈছোঁ গমেই পোৱা নাই। আজি জোৰোণ আৰু পৰহিলে বিয়া। চ' গোটেই চিৰিজটো আপোনাক দেখুৱাই থাকিম, চাই থাকক। সেইটো হ'ল পেণ্ডেল, আৰু পেণ্ডেল দেখা পাই ন, মোৰ নিজৰ বিয়াৰ কাৰণে মন পৰি গৈছে। য়েল্ল' আৰু হোৱাইট কৰা আহি পাইছোঁ, চুদৰক আদৰিবৰ কাৰণে চব ৰেডি আৰু। আমি খাই পেলাই চাহ এতিয়া আমি চবে খাম। কেতিয়া পুৰা ফটো ছেশ্যন, পুৰা ফটো ছেশ্যন চলি আছে আৰু এজনী আমাৰ ব্ৰাইড দেখিছেনে কি ধুনীয়া। বাৰু আজি জোৰোণ এনেকৈ শেষ কৰিলোঁ। বিয়া আমি গোটেইবোৰ ওলাইছোঁ। আজি মানুহজন নাযায়, দেউতাই লৈ যাব আমাক। ত' আজি কেনেকুৱা লাগিছে গেটআপটো? এইযোৰবোৰ কেঁচা পাতৰ, এইজনী আইতা আমাৰ। ত' আমি ৰেডি এতিয়া গৈ আছোঁ ধুনীয়াকৈ, আৰু আধা ঘণ্টামান লাগিব আৰু। এনকে নিবু ৰ'ব বিয়াত বিয়াত। খাম ফুচকা। ওলালো এতিয়া বিয়াৰ পৰা। এই চবকে মাতি আছে। চ' জাষ্ট ঘৰ পালোঁ আৰু দিনটো ভালেই গ'ল।
এতিয়া চাওঁ ইভিনিংকৈ যাওঁ নে নাযাওঁ, যদি যাওঁ আপোনালোকক দেখুৱাই থাকিম আৰু নহ'লে ব্লগটো ইয়াতে শেষ কৰিম, বিকজ এতিয়া একো প্লেনিং নাই, যাওঁ নাযাওঁ একো গম নাপাওঁ। আৰু মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব, বাকী চাই থাকক। যদি এণ্ড কৰোঁ তেন্তে ইয়াতে শেষ কৰিম, আৰু যদি যাওঁ তেতিয়াহ'লে আপোনালোকক আকৌ শ্বেয়াৰ কৰিম দেই। চ' কিপ ৱাচিং। ওলাইছোঁ যাবলৈ, এইবাৰ মা মই আৰু যাম। চ' সেইযোৰ কাপোৰ আজি পিন্ধিছোঁ মাৰ, তেতিয়াৰযোৰ মোৰ পিন্ধিছিলোঁ, এতিয়াৰযোৰ মাৰ। ব্লাউজটো মাৰ মানে এইটো আগৰে ব্লাউজ, চ' মোৰ তাত ধুনীয়াকৈ হৈ গৈছে। কাপোৰযোৰ কেনেকুৱা লাগিছে? চ' গৈ থাকোঁ, গৈ পালে লগ পাইছোঁ দেই। এতিয়া আমি খাম ইভিনিঙৰ। আৰু এতিয়া আমি খাম ফুচকা, হয়নে? Chalo no, tu fela limo. ৰাতি আহিলোঁ বিয়াৰ পৰা, আহি পেলাই আৰু দেখুৱাই নাথাকিলোঁ, দেৰি হৈছিলে। তাৰপিছত এতিয়া ৰাতিপুৱাই ওলাইছোঁ আমি 7টা বজাতে। আজি আমি চাব গৈ আছোঁ টেষ্ট মেটচ, যিখন আপোনাৰ বাৰ্ষা পাৰ্ট হ'ব আৰু ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকাৰ মাজত আছে। ত' কি হৈছে, আমাৰ অসমতো মানে হৈছে আগতে IPL হৈছে, তাৰপিছত ওৱান ডে হৈছে, T20 হৈছে, বাট ফৰ দ্য ফাৰ্ষ্ট টাইম টেষ্ট মেটচ হ'ব গৈ আছে, যিটো মানে আজি হ'ব আৰু। চ' আমি আজি হিষ্ট্ৰী উইটনেছ কৰিব গৈ আছোঁ। সেই আৰু নাজানো কেনেকুৱা লাগে গৈ পেলাই। ইফালে এখেতে পুৰা ওলাইছে ৰেডি চেডি হয়, মানে জ'চ চাওক ভাই। ৰাতি বিয়া চিয়া চাই আহি পেলাই দিনটো বিয়াত তেনেকৈ ৰেষ্ট হোৱা নাই, এতিয়া আকৌ আমি চাব গৈ আছোঁ। ইয়াকে কয় জ'চ। তাৰপিছত আৰু বাকী দেখুৱাই আছোঁ, চাই থাকক। আৰু মই এই ব্লগটো ইয়াতে শেষ কৰিম, বিয়া চিয়া চালোঁ, এইটো ব্লগৰ মই দীঘল নকৰোঁ। চ' তাৰ কাৰণে চাই থাকক। আৰু সেই আৰু লাষ্ট টাইম যেতিয়া IPL চাব আহিছিলোঁ, তেতিয়া ইহঁতে এনেকৈ টি চাৰ্ট লৈ আছিলে, আৰু আজি ইহঁতৰ টি চাৰ্ট ল'ব আছে। মোৰ এইটো কেব ভাল লাগিছে, ব্লুটো। কিতনা ভैয়া? 300 আচ্ছা, মোৰ ব্লেকটো ভাল লাগিছে। আমাকতো পুৰা লুটি লৈছে, এইবাৰ টি চাৰ্টৰ লগতে আমাক কেপো দি দিছে, আৰু আমি ইম'চনছ পে বেকি পেলাই চব লৈ লৈছোঁ, আৰু পইচা শেষ কৰি থৈ আহিছোঁ। দিছ ফিলিং। চ' আমি ওলালোঁ এতিয়া, কাৰণ আমাৰ এতিয়া কাম আছে, তাৰো পেচেণ্ট আহিব, গতিকে আমি ওলাই আহিলোঁ। আৰু ভালে লাগিলে, বিকজ এইটো এটা হিষ্ট্ৰী আছিলে, যিটো ফাৰ্ষ্ট টাইম হৈ আছিলে আমাৰ গুৱাহাটীত। চ' সেইটো উইটনেছ কৰিলোঁ, আৰু যিখিনি টাইম চালোঁ ভাল লাগিলে, এনজয় কৰিলোঁ। আৰু চবতকৈ ইম্পৰ্টেণ্ট বুমৰাক দেখিলোঁ, যিটো দেখা ইচ্ছা আছিলে। এতিয়া আমি গৈ থাকোঁ, আৰু ব্লগটো ইয়াতেই শেষ কৰোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু বহুত বেছি মৰম দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। দিয়ক বাৰু, বাই, লগ পাম আকৌ নতুন ভিডিঅ'ত। টাটা।